নমস্কাৰ বন্ধু বান্ধৱীসকল মই পৰিস্মিতা কিচেনলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই এটা ৰেচিপিৰ সৈতে আপোনালোকৰ মাজলৈ আহিছো। আজি ৰেচিপিটো হৈছে টেঙা মাছৰ জোলৰ খুব ধুনীয়া এটা ৰেচিপি লৈ আহিছো। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। যদি ভাল লাগে প্লিজ ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত কিন্তু জনাব নাপাহৰিব কেনেকুৱা লাগিলে। তেনেহলে আহকচোন এটা ৰেচিপিটোলৈ আগবাঢ়ো। মোক লাগিব মাছ 3 পিস, মই 3 পিস লৈছো আৰু এফালে লৈছো গৰম মছলা 1 চামুচ লৈছো আৰু দুটা বিলাহী ললো, দুটা পিয়াজ লৈছো আৰু আদা নহৰু লৈছো, জলকীয়া লৈছো 3টা। কম বেছিকে ল'ব পাৰিব জলকীয়া, মই পিছত আকৌ ব্যৱহাৰ কৰিম। এতিয়া মই গেছত এখন কেৰাহী পাতি তাত তেল দিছো। তেল সৰহকে দিছো, মাছ ফ্ৰাই কৰিব লাগিব। এটা তেল গৰম হোৱাত মই মাছ এপিচকে তাত দি দিছো। মাছ কে পিস ইলুটি কৰি দিছো যাতে ভালকে ফ্ৰাই হয়। আনফালে মই গেছত বিলাহীও পুৰি ৰাখিছো, সেইখিনি মই পিটিকি তাত দিব লাগিব। এয়া মোৰ মাছ ফ্ৰাই কৰা হৈ গল। এতিয়া মই নমাই ৰাখিলো আৰু তেল মোৰ যথেষ্টখিনি বেছি আছে, সেইকাৰণে অলপ কমাই ললো। এতিয়া দিছো নহৰু আদা পেষ্ট আৰু তাৰ পিছত দিছো পিয়াজ। হলো মই অকমান তেল সৰহকে লৈছো, তাৰে আধাখিনিহে কমালো। এতিয়া দিছো জলকীয়া আৰু দিছো গৰম মছলা। এইখিনি মই অকণমান ভালকে লৰাই লৈছো আৰু যে পুৰি ৰাখিছিলো বিলাহী কেটা অকণমান পিটিকি তাত দি দিছো। এয়া মই অকণমান টাইমৰ কাৰণে ভালকে ভাজি লম আৰু প্ৰয়োজন অনুসৰি হালধি দিছো। এতিয়া ভালদৰে লৰাই লৈ এতিয়া মই দিছো মাছ। এতিয়া দিলো পানী, কিন্তু এটা কথা মই নিমখ দিলো, কিন্তু নিমখ দিওতে মোৰ কেমেৰাটো অফ হৈ গল, সেইকাৰণে দেখুৱাব নোৱাৰিলো। আৰু নিমখ নিদিলেতো নহবই, সেইকাৰণে মই নিমখ দিয়ে থৈছো বাৰু আগতে, কিন্তু দেখুৱাবলৈ নহল। এয়া লৈছো মই জহাটোৰ এটা, তাৰে এফালহে লৈছো, মানে এইখিনি মই কাটি লৈছো তাত দি দিছো। প্ৰথমতে মই ভাজি লোৱা নাই জহাটোৰখিনি, এতিয়াহে দিছো পানী দিয়াৰ পিছত। উতল যেতিয়া আহিছে পানীখিনি তাৰ পিছতহে জহাটোৰখিনি দিছো। সেইখিনি সোনকালে যেহেতু সিজি যায়। এয়া চকচোন অকমান ঢাকন মাৰি এটা ঢাকন অতৰাই এইখিনি অকনমান আকৌ লৰাই লৈছো। ভাঙি যাব পাৰে, সেইকাৰণে মই অকনমান লাহেকে লৰাই দিছো। এতিয়া দিছো টেঙা। টেঙাটো বহুত ৰস হয়, সেইবাবে মই এডখৰহে দিছো অকমান। এয়া ইমানটো জোখত দিছো মই, কাৰণ বহুত ৰস হয়। আকৌ বিলাহীও দি থৈছো যিহেতু বেছি টেঙা হৈ যাব, সেইকাৰণে ইমান ডখৰ দিছো দেখুৱাৰ ধৰণৰ। মই অকনমান লৰাই দিছো আৰু মোৰ আজি মাছৰ জোলখন হৈ গল। এটা গেছ অফ কৰি মই তাত জলকীয়া দি দিছো কাটি। জলকীয়াটো কেৱল গোন্ধৰ বাবে দিছো। এতিয়া মই গেছটো অফ কৰি ঢাকন মাৰি দিলো। এয়া মোৰ হৈ গল ৰেচিপিখন। কেনেকুৱা পালে বাৰু ভিডিঅ'টো চাই? যদি ভাল পালে তেনেহলে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে কমেন্ট কৰিব। আৰু যদি মোৰ চেনেলৰ নতুন হয় তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যন আপোনালোকে আগতে পাই থাকে। আৰু তেনেহলে আজিলৈ ইমানতে বিদায় লৈছো। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।